Friends, welcome back to my channel. আপোনালোকক মোৰ ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৰে ভাল, মোৰো ভাল। আৰু আজি অকণমান চেন্নাইত ঘূৰিম বুলি ওলাইছোঁ। যিহেতু কালি আমি পৰহি আহি পালোঁহি ইয়াত। পৰহি যদি ব্লগটো চোৱা নাই চাই ল'ব, ডেছক্ৰিপশ্যন বক্সত লিংক দি দিম। আৰু কালিৰ দিনটো মানে দেউতাক এনেকৈ ডক্টৰক দেখাওঁতেই গ'ল। আৰু কালি ইমান এটা মানে মই ভিডিঅ' নবনালোঁ। পিছতকৈ মই এটা ভিডিঅ' দিম য'ত খালি অকণমান জেগাখিনিয়ে দেখাম। কিন্তু ইমান এটা হেৰি নহ'ব, কাৰণ তাত পেচেণ্টবোৰ থাকে, ইমান ভাল নালাগে বনাবলৈ। আৰু আজি অকণ ঘূৰিম বুলি ওলাইছোঁ, চ' চাই থাকক ক'লৈ ক'লৈ যাওঁ। ব্লগটো শেষলৈকে চাই থাকক। আশা
চালোঁ, চোৱাৰ পাছত অকণমান মানে মাইণ্ডটো ফ্ৰেছ কৰিব, কিন্তু তাত বহুত ধুনীয়া এটা বস্তু দেখাইছে, কিন্তু আপোনালোকক দেখাব নোৱাৰিলোঁ কাৰণ তাত কেমেৰা এলাউ নাছিল। আৰু যিখিনি পাৰিছোঁ দেখাইছোঁ, আৰু ক'বলৈ যাম চাই থাকক ব্লগটো, শেষলৈকে চাই থাকক, চব গম পাই থাকিব। আৰু এইটো ইমান ধুনীয়া লাগিছে জেগাডোখৰ, এইখনো বিবেকানন্দ পাৰ্কে হয়, ইমান ধুনীয়াকৈ মানে সজাইছে ফুলেৰে, আপোনালোকক দেখাই। আৰু তাৰে আমি দুটালৈ আজি যাম। আৰু এইটোৱে মন্দিৰ, আৰু ইয়াৰ মানে মন্দিৰবোৰ বহুত ডাঙৰ ডাঙৰ হয়, মানে বহুত ওখ ওখ সেনেকুৱা মন্দিৰ হয়, বেছিভাগ সেনেকুৱা মন্দিৰ। বেলেগ বেলেগ ভাগ ভাগ কৰা মন্দিৰ আছে। আৰু ইয়াতে আপোনাৰ মন্দিৰৰ ভিতৰৰ ফালে গৰু ৰাখিছে, বহুত ডাঙৰ ডাঙৰ গৰু আছে, তাত গৰুক ঘাঁহ খুৱাব পাৰি আপোনালোকে।